নমস্কাৰ, স্বাগতম জনাইছোঁ ডিজি নিউজ আছামৰ সমূহ দৰ্শকক। এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। 30-31 মাৰ্চৰ বন্ধৰ দিনটোতো খোলা থাকিব কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়। যান বাহনৰ লাখ লাখ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। 31 মাৰ্চৰ পূৰ্বে প্ৰদান কৰক যান বাহনৰ কৰ। 30-31 মাৰ্চত বন্ধৰ দিনটোতো খোলা থাকিব কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়। এই দুয়োটা দিনতে কৰিব পাৰিব যান বাহনৰ নথিপত্ৰৰ কাম কাজ। নথিপত্ৰৰ নৱীকৰণ, কৰ পৰিশোধ, প্ৰদূষণ সকলো কাম কাজ কৰিব পাৰিব। শীঘ্ৰে আদায় কৰক আপোনাৰ যান বাহনৰ কৰ। কৰ আদায় নিদিয়া যান বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগে আৰম্ভ কৰিব একশ্যন। অন্যথা 31 মাৰ্চৰ পিছত কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে ৰাজপথতে লোৱা হ'ব ব্যৱস্থা। কৰ আদায় নিদিয়া যান বাহনৰ কৰা হ'ব ব্লেকলিষ্টেড। গতিকে শীঘ্ৰে আদায় দিয়ক আপোনাৰ বাহনৰ কৰ।